Hello friends, Besbura Diesel YouTube channel loi apnalok hokoloke swagotam janai আজিৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু হৈছে বেষ্ট ITI ট্ৰেডছ ফৰ গাৰ্লছ সো फ्रेंड्स যদি মোৰ ভিডিওটো চাই ভাল পাই তেনহলে প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক যাতে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহ সকলোকে প্ৰথমে আপুনি পায় ধন্যবাদ সো फ्रेंड्स সকলোকে আকৌ এবাৰ নমস্কাৰ জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিছো চাওক যি সকল ছোৱালী ITI কৰিম বুলি ভাবি আছে সেই সকল ছোৱালীৰ কাৰণে মই আজি ভিডিওটো বনাই উলিয়াইছো So, যিমান বিলাক ছোৱালীয়ে মই আগৰ ভিডিও কেইটাত কমেন্ট কৰিছে বা মই যি সকল ছোৱালী লগ পাইছো সেই সকলে মোক সুধিছে যে কোনটো ট্ৰেড আসলতে তেওঁলোকৰ কাৰণে কমফৰ্টেবল হয় বা কোনটো ট্ৰেড কৰিলে তেওঁলোকৰ ভৱিষ্যতে চাকৰি বাকৰি হওক বা অন্য কোনো কৰ্মক্ষেত্ৰত তেওঁলোকে সংস্থাপন পায় তো তাৰ কাৰণে চিন্তিত হৈ গৈছে তো তাৰ কাৰণে মই কেইটামান বেষ্ট ITI ট্ৰেড সিলেকশন কৰি আনিছো যি কেইটা ছোৱালীৰ কাৰণে কমফৰ্টেবল হয় সো তাৰ ভিতৰতে আছে চাওক ড্ৰাফটমেন মেকানিক্যাল তাৰপিছত আছে ড্ৰাফটমেন সিভিল এই দুটাও কৰিব পাৰে তাৰপিছত আছে ষ্টেনোগ্ৰাফাৰ এণ্ড সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট ইন ইংলিশ তাৰপিছত আছে সেভিং টেকনলজি তাৰপিছত আছে সাৰফেস অৰ্নামেন্টেশন টেকনিক SOT তাৰপিছত আছে ড্ৰেছ মেকিং তাৰপিছত আছে আপোনাৰ বেসিক কসমেটলজি আৰু আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এসিস্ট্যান্ট 2018 ৰ কাৰণে এইকেইটা ট্ৰেড মুকলি কৰি দিছে যি ITI বিলাকত সো এইকেইটা ট্ৰেডৰ ভিতৰত আপোনালোকে যিকোনো তিনটা ট্ৰেড চইচ কৰিবলৈ দিব ITI যিবিলাক অনলাইন হৈ আছে তাতে যেতিয়া ফিলিং চইচ আহিব তাতে আপুনি তিনটা ট্ৰেড চইচ কৰিব পাৰিব তিনটাৰ ভিতৰত এই যিকেইটা ট্ৰেড মই নাম কলো তাৰ ভিতৰতে আপোনালোকে তিনটা ট্ৰেড সিলেকশন কৰি ল'ব পাৰে সো তাতে মই অলপমান কৈ দিছো চাওক মই এই ভিডিওটোৰ জৰিয়তে জাস্ট অলপমান থুলমুলকে আপোনালোকক বুজাই দিম যে কোনটো ট্ৰেডত আসলে কেনেকুৱা ধৰণৰ কাম হয় আৰু বিশদভাৱে জনাবলৈ হলে মই এটা নেক্সট ভিডিও আৰম্ভ কৰিব লাগিব যদি এইটো ভিডিওৰে কওঁ তেনে ভিডিওটো বহুত দীঘল হৈ যাব আপোনালোকে নিশ্চয় আমনি পাব চাওক ড্ৰাফটমেন মেকানিক বা ড্ৰাফটমেন সিভিল এই দুটাত আসলতে বিশেষকৈ ড্ৰয়িঙৰ লগত ৰিলেটেড হয় সো ড্ৰয়িং জানিব লাগিব যিবিলাক ইঞ্জিনিয়াৰিং ড্ৰয়িং বুলি কয় তো সেইবিলাক জানিব লাগিব লগতে সায়েন্স এণ্ড মেথমেটিক্স এটো বহুত প্ৰয়োজন তাৰ পাছতে আহিব ষ্টেনোগ্ৰাফাৰ এণ্ড যেটো সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট ইন ইংলিশ হেতু ইংলিশটো নিশ্চয় লাগিবই ইংলিশটো ভাল ধৰণে জানা হ'ব লাগিব এটো হল আপোনাৰ অলপ DTP লগত ৰিলেটেড হয় তাৰ পাছতে আহিব সেভিং টেকনলজি যেটো হৈছে যিবিলাক আমাৰ কাপোৰ কানি চিলোৱা আদি কৰি চিলোৱা যিবিলাক সিলাই মেচিনৰ লগত ৰিলেটেড হয় তেনেকুৱা বিলাকৰ হয় তাৰ পাছতে আহিব কৈছিলো আপোনালোকৰ সাৰফেস অৰ্নামেন্টেশন টেকনিক যেটো SOT বুলি কৈছে হেতু হল এমব্ৰয়ডাৰী লগত জড়িত যেটো আপোনালোকে কাপোৰ যিবিলাক কাপোৰত যিবোৰ এমব্ৰয়ডাৰী কৰা সৰু ডাঙৰ ফুল আছে ঠিক তেনেকুৱা বিলাক যেটো এমব্ৰয়ডাৰী কাম এই SOT ট্ৰেডটোত শিকোৱা হয় তাৰ পাছতে আহিব আপোনাৰ যেটো আছে ড্ৰেছ মেকিংটো ঠিক তেনেকুৱা ধৰণৰ আপুনি কাপোৰ কানি চিলোৱা বা কাটিং কেনেকৈ কৰে সেইবিলাক শিকোৱা হয় তাৰ পাছত আছে বেসিক কসমেটলজি এইটোত আকৌ আপোনালোকক জনাব যেটো মানে বিউটিশিয়ানৰ লগত জড়িত যিবোৰ বিউটিশিয়ানে যেনেকৈ ধৰক চুলি বনায় মেকআপ কৰে ঠিক তেনেকুৱা ধৰণৰ বিউটি পাৰ্লাৰৰ লগত জড়িত কামবিলাক শিকোৱা হয় তাৰ পাছতে আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এসিস্ট্যান্ট সো কম্পিউটাৰ অপাৰেটৰ কথাটো গম পাইছে কম্পিউটাৰ কেনেকৈ অপাৰেটিং কৰিব লাগে হেয়া শিকাব লগতে প্ৰগ্ৰামিং এসিস্ট্যান্ট যিবিলাক মানে আপোনাৰ সফটওয়্যাৰ কাম থাকিব হেবু শিকাব লগতে হাৰ্ডওয়্যাৰ কিছুমান কাম শিকিবলৈ পাব নিশ্চয়কৈ আপোনালোকে বুজি পাইছে আজি ট্ৰেড কেইটা আসলে ছোৱালীৰ কাৰণে কোন কেইটা ট্ৰেড কমফৰ্টেবল হয় এই কেইটা ট্ৰেডৰ ভিতৰত যদি আপোনালোকে যিকোনো এটা ট্ৰেডত কোৰ্সটো কমপ্লিট কৰে নিশ্চিতভাৱে আপোনালোকে চাকৰি ক্ষেত্ৰতে হওক বা অন্য যিকোনো কৰ্ম সংস্থাপন পাব পাৰে সো মই আজি জনাই দিলো এই কেইটা ট্ৰেডৰ বিষয়ে আৰু কেনেকুৱা ধৰণৰ কৰ্ম সংস্থাপন পাব বা কেনেকুৱা ধৰণৰ চাকৰি পাব সেই বিষয়ে মই বিশদভাৱে জনাবলৈ পাছত এটা চেষ্টা কৰিম এটা ভিডিওৰ যোগেদি সো আজিলৈ ইমানে নিশ্চয় বুজি পালে কথাখিনি আৰু এটা কথা হল ইয়াতে আছে চাও মোক বহুতে সুধি আছে যে ডিজেল মেকানিক কৰিব পাৰি নেকি ফিটাৰ কৰিব পাৰি নেকি ইলেক্ট্ৰিচিয়ান কৰিব পাৰি নেকি আসলে হেয়া কৰিব পাৰি কৰিব নোৱাৰি বুলি একো কথা নাই যিকোনো এটা ট্ৰেড কৰিব পাৰি কিন্তু চাকৰি ক্ষেত্ৰত বা যিকোনো জব ফিল্ডত যদি আপুনি যায় তেনেহলে চাব এটা ডিজেল মেকানিক যেতিয়া কোৰ্স কমপ্লিট কৰিব আপুনি এজন ডিজেল টেকনিশিয়ান হ'ব সো ডিজেলৰ কাম কেনেকুৱা হয় ধৰ গাড়ী তলত সোমাব লাগে দিন ৰাত চিন নাই বা যিকোনো ইঞ্জিনৰ কাম কৰিব লগা হয় ইঞ্জিনৰ ভিতৰত সোমাব লাগে ডাঙৰ ইঞ্জিন থাকিলে মানে ইঞ্জিনৰ ভিতৰত গৈ এলে সাৰ্ভিসিং কৰিব লগা হয় ঠিক তেনেকুৱাকৈ এজনী ছোৱালীৰ কাৰণে হেইবিলাক কাম সম্ভৱপৰ নহয় ঠিক তেনেকুৱাকৈ ফিটাৰ ট্ৰেডটো যদি কৰে ফিটাৰটো মেকানিক্যাল কাম হয় যিকোনো পাইপ ফিটিং হওক বা মেকানিক্যাল ফিটিং হওক যিকোনো কাম কৰিবলৈ হলে তেওঁলোকৰ কাৰণে অসুবিধা হ'ব
তাৰ লগতে আছে ইলেক্ট্ৰিচিয়ান যিটো ইলেক্ট্ৰিচিয়ান ট্ৰেডটো ঠিক তেনেকুৱা একেই কথা কোৰ্সটো কমপ্লিট কৰিব পাৰিব কাম শিকিব পাৰিব একো কথা নাই কিন্তু এই যে ৰাস্তাই যিবিলাক ওয়াৰিং কৰি থাকে বা হাউস ওয়াৰিং কৰে তেনেকুৱা বিলাক কাম ছোৱালীৰ কাৰণে জানো সম্ভৱপৰ হয় ঠিক তেনেকুৱাকৈ যিকোনো জব ফিল্ডত গলে এইবিলাক তেনেকুৱা মেকানিক্যাল বা ইলেক্ট্ৰিক্যাল কামত ছোৱালী একেবাৰে প্ৰিফাৰেবল নহয় সো আপোনালোকে এয়া ভুল নকৰিব তেনেকুৱা এটা ট্ৰেড লৈ এনে সময় অপব্যয় নকৰিব হয়তো এনেকুৱা হ'ব পাৰে চাকৰি দিবও পাৰে চৰকাৰে বা যিকোনো কোম্পানীয়ে কিন্তু সেই চাকৰি জেগাত আপুনি কেনেকৈ কাম কৰি থাকিব সময় কেনেকৈ পাৰ কৰিব তা হেয়াহে আসল ডাঙৰ কথা তো হেইবিলাক কৰাতকে এই ট্ৰেড কেটা যদি কৰে তেনেহলে নিশ্চয় আপুনি এটা অফিচিয়েল জব পাবলৈ সক্ষম হ'ব লগতে নিজে নিজক স্বাৱলম্বী কৰিব পৰা এটা কৰ্মৰ পথ উলিয়াব পাৰিব তো তেনেহলে নিশ্চয় বুজি পাইছে এইখিনি আসলে মোৰ ক'বলগীয়া আজি তো তাৰ পাছতে মই ইয়াৰ পাছত যেটো ভিডিও বনাম তাতে আপোনালোকৰ কাৰণে লৈ আহিম যে কোনটো ট্ৰেডত আসলতে কাম কৰিলে ছোৱালীজনীৰ কাৰণে কমফৰ্ট হ'ব আপোনালোকে নিজে বাছি ল'ব পাৰিব মই বিশদভাৱে অলপ জনাবলৈ চেষ্টা কৰিম যদিহে মোৰ সুবিধা হয় ইয়াৰ নেক্সট ভিডিওটোত তেনেহলে চাই থাকক বেজবৰুৱা ডিজেল আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক যাতে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহ সকলোতকৈ প্ৰথমে আপুনি পায় ধন্যবাদ